নমস্কাৰ প্ৰিয় দৰ্শক পোনপ্ৰথমে মই আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি বহুত দুখ লাগিছে নিজকে লজ্জিত অনুভৱ কৰিছো কিয়নো এনেকুৱা এখন ভাৰতত বসবাস কৰি আছো যিখন ভাৰতত হিন্দু মুছলমান খ্ৰীষ্টান জন উভয়ে এক মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ সমৰ্থ হৈছিল আৰু এই ক্ষেত্ৰত বাহিৰা দেশসমূহে বাবা দিবলৈ সমৰ্থ হৈছিল আমাৰ ভাৰতবৰ্ষক কিন্তু এনে খণ্ডিকখনত যোৱা কেইবছৰমানৰ পৰা বিশেষকৈ ভাৰতৰ মাইনৰিটি মুছলমানখিনিক লৈ কিছুমান ক্ষেত্ৰত ৰাজনীতি কৰা দেখা গৈছে বিভিন্ন সময়ত ভাৰতৰ এই মাইনৰিটি মুছলমানখিনিক টাৰ্গেট বনাই লোৱা হৈছে আপোনালোকে গম পাইছিলে নিউজিলেণ্ডৰ যেটো ঘটনা এই নিউজিলেণ্ডৰ ঘটনাটোত যিজন খ্ৰীষ্টান আতংকবাদী এই খ্ৰীষ্টান আতংকবাদীয়ে নিখংগভাৱে মছজিদত প্ৰায় 50 জনকৈ মুছলমান নামাজ পঢ়ি থকা অৱস্থাত নিখংগভাৱে হত্যা কৰিছিল আৰু এই ক্ষেত্ৰত বিশ্বৰ প্ৰতিখন দেশে দুখ প্ৰকাশ কৰিছিল আমাৰ ভাৰতবৰ্ষও দুখ প্ৰকাশ কৰিছিল কিন্তু আমাৰ ভাৰতৰ এনে কিছু হিন্দু নামধাৰী ব্যক্তিয়ে ফেসবুক যোগে পোষ্ট কৰিছিল আৰু সেই পোষ্ট আসলতে এজন প্ৰকৃত হিন্দু বা প্ৰকৃত সনাতন ধৰ্মী লোক কেতিয়াও কৰিব নোৱাৰে মই স্পষ্টভাৱে কৈছো সেই কাৰণে কৈছো যে হিন্দু নামধাৰী কিছুমান ব্যক্তি প্ৰথমে মই পোষ্টটো দেখাবলৈ লৈছো ইয়াত লিখিছে নিউজিলেণ্ড কি মছজিদ মে গোলীবাৰী 40 মুল্লে মাৰে कसम से मजा आ गया बोलो जय श्री राम प्रिय दर्शक এনেকুৱা ধৰণৰ পোষ্ট আৰু বহু কেজনে কৰিছে ফেসবুক যোগে কিন্তু এই সকল ব্যক্তিৰ পোষ্টৰ ওপৰত কেইজনে প্ৰশ্ন উত্থাপন কৰিছে এনেকুৱা ধৰণৰ পোষ্টৰ কাৰণে প্ৰশ্ন হেতুধে বিশেষকৈ মই এই সকল হিন্দু নামধাৰী ব্যক্তিক প্ৰশ্ন বিচাৰিছো অৰ্থাৎ তেখেত সকলৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছো আপোনালোকে কমেন্টত লিখিব পাৰে প্ৰত্যুত্তৰ অৰ্থাৎ আপোনালোক খুৰিব বিচাৰিছো সেই নিউজিলেণ্ডৰ মুছলমান সকলৰ লগত আমাৰ ভাৰতৰ কি শত্ৰুতা আছে প্ৰিয় দৰ্শক এতিয়া আহিছো মূল কথালৈ প্ৰিয় দৰ্শক এতিয়া আহিছো আজিৰ ভিডিওটিৰ মূল বিষয়লৈ বিশ্বনাথ চাৰিআলি যেটো ঘটনা সংঘটিত ঘটলে অৰ্থাৎ এজন বৃদ্ধা দেউতা বয়সীয়া এজন বৃদ্ধা ব্যক্তিক যেনেকৈ মাৰপিট কৰিলে মই নৰপিশাচ বুলি কম এই সকল ব্যক্তিক সেই নৰপিশাচ সকলে যেনেকুৱা ধৰণৰ মাৰপিট কৰিলে প্ৰথমে আপোনালোকে চাওক এই ভিডিওটি এই গৰু মাংস কিয় বিক্ৰী কৰিলি ইয়াত বিশ্বনাথ চাৰিআলি গৰু মাংস কিয় বিক্ৰী কৰিলি ইয়াত কোনে লাইসেন্স কোনে দিলে লাইসেন্স কোনে বাংলাদেশী নেকি বাংলাদেশী নেকি গৰু কিয় বিক্ৰী কৰিলা এনআরসি আছে বিক্ৰী কৰিলা এইটো ক কেই বছৰ বিক্ৰী কৰিলি আজি কি মহলদাই গম নাপায় 2 বছৰ গৰু মহলদাই গম নাপায় জানি এনে নিয়ে পাই পাই লাগো 2 বছৰ কোনটো মহলদাই গম পায় না প্ৰিয় দৰ্শক এই সকল ব্যক্তিক আপোনালোকে কি মানুহ বুলি গণ্য কৰিবনে মই সেইকাৰণে নৰপিশাচ বুলি উল্লেখ কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো চাই কেনেকুৱা অনুভৱ হৈছে চাওক মই সেই সকল ব্যক্তিক ক'ব বিচাৰিছো এইখন এখন ভাৰত হয় এইখন এখন কোনো ইছলামিক কান্ট্ৰি নহয় এইখন এখন কোনো হিন্দু ৰাষ্ট্ৰ নহয় এইখন এখন কোনো খ্ৰীষ্টান ৰাষ্ট্ৰ নহয় এইখন হৈছে এক ভাৰত আমি ভাৰতীয় হিচাপে পৰিচয় দিব বিচাৰো আৰু এনেকুৱা ভাৰতত আমাৰ যিখন সংবিধান আৰ্টিকল নম্বৰ 14 উল্লেখ কৰিছে ধৰ্মৰ ক্ষেত্ৰত সকলো ব্যক্তিকে সমান স্বাধীনতা দিয়া হৈছে এজন ব্যক্তিয়ে নিজস্বভাৱে ধৰ্ম পালন কৰিব পাৰে আৰু এই ক্ষেত্ৰত কোনেও কাৰো ধৰ্মৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে হস্তক্ষেপ কৰিব নোৱাৰে হিন্দু ব্যক্তিৰ কাৰণে যেনেকৈ ছাগলী মাংস গাহৰি মাংস হাঁহ কুকুৰাৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰা হয় তদ্ৰুপ মুছলমান সকলৰ কাৰণে গৰু মাংস ছাগলী মাংস হাঁহ কুকুৰাৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰা হয় গতিকে আপোনাৰ যদি মুৰ্গীৰ মাংস খোৱাৰ ইচ্ছা যায় তেনেহলে আপুনি কি কৰিব ঘৰতে মুৰ্গীটো মাৰিব বা জবাই কৰিব আৰু খাই দিব কিন্তু আপোনাৰ যদি ছাগলীৰ মাংস খোৱাৰ ইচ্ছা যায় তেতিয়া হলে কি কৰিব নিশ্চয়কৈ কসাইৰ ওচৰত যাব বা কসাই আপোনাৰ ঘৰত দি থৈ যাব তদ্ৰুপ মুছলমান এজনৰ যদি গো মাংস খোৱাৰ কাৰণে ইচ্ছা যায় গো মাংস বিক্ৰেতাৰ ওচৰলৈ যাব বা গো মাংস বিক্ৰেতাই ঘৰত দি থৈ যাব তদ্ৰুপ ঘটনা ঘটিছিল বিশ্বনাথ চাৰিআলিৰ এই বৃদ্ধা দেউতা বয়সীয়া ব্যক্তিজনৰ ওচৰত তেখেত গো মাংস বিক্ৰী কৰিছিল মুছলমান ঘৰত গৈ বিক্ৰী কৰিছিল আৰু জীৱন নিৰ্বাহ কৰি আছিল তেনেকৈ কিন্তু এনেকুৱা এই নৰপিশাচ কেইটাই এই দেউতা বয়সীয়া ব্যক্তিজনক মাৰপিট কৰিলে আৰু মাৰপিট কৰাই নহয় এই ব্যক্তিজনৰ ওপৰত জবৰদস্ত কি কৰিলে গাহৰি মাংস খুৱাই দিলে ইয়াত কৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে মাইনৰিটি মুছলমান অৰ্থাৎ ভাৰতৰ মাইনৰিটি মুছলমানখিনিৰ ওপৰত এনেকুৱা ধৰণৰ বিভিন্ন সময়ত ৰাজনীতি কৰা দেখা গৈছে যদি এই ক্ষেত্ৰত এতিয়া এই মুছলমান সকল যদি উত্ৰবল হয় তেতিয়া এই সকলৰ মাজৰ পৰাই এছামে
প্ৰচাৰ চলাব যে মুছলমানসকল একগোট হৈছে, গতিকে আমি হিন্দু ব্যক্তিসকল একগোট হ'ব লাগে। গতিকে আমি এই কথাটো নিবিচাৰোঁ, আমি সদায় বিচাৰোঁ আমি হিন্দু মুছলমান খ্ৰীষ্টান যোন উভয়ে এক মিলাপ্ৰীতিৰে বসবাস কৰাটো, আৰু সদায় মিলাপ্ৰীতিৰে আছিলোঁ আৰু মিলাপ্ৰীতিৰে আছোঁ আৰু আগলৈ থাকি যাম ইনশাআল্লাহ। গতিকে মই সেইসকল মানৱীয়তা বুজি পোৱা ব্যক্তিক কাটৰে অনুৰোধ কৰিম আপোনালোকে এই ঘটনাটোৰ ওপৰত উচিত তদন্ত কৰক, আৰু মই সেই মানৱীয়তা বুজি পোৱা দল সংগঠনলৈ অনুৰোধ কৰিম যাতে আপোনালোকে এই ঘটনাটোৰ ওপৰত উচিত তদন্ত কৰে। প্ৰিয় দৰ্শক, এনেকুৱা ধৰণৰ, আৰু মই মাইনৰিটি মুছলমানসকলক মই অনুৰোধ কৰিম আপোনালোকে যাতে কোনো ধৰণৰ উত্ৰবল নহয় এনেকুৱা ধৰণৰ ঘটনাৰ ক্ষেত্ৰত, যিহেতু আহি আছে আগন্তুক লোকসভা ইলেকশ্যন, এনেকুৱা ধৰণৰ ঘটনা ঘটাই থাকিব, আমি বুজিব লাগিব। প্ৰিয় দৰ্শক, এই ক্ষেত্ৰত যদি আপোনালোকে এটা কাম কৰক, আজি মোৰ এই ভিডিঅ'টোৰ কোনো ধৰণৰ লাইকৰ কোনো প্ৰয়োজন নাই। আপোনালোকে কি কৰক, ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰক, প্ৰত্যেকজন অসমবাসী ৰাইজৰ অৰ্থাৎ প্ৰত্যেকজন অসমীয়াৰ ওপৰত শ্বেয়াৰ কৰক, প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ হোৱাটছআপ আপোনালোকৰ যি ফ্ৰেণ্ড আছে হোৱাটছআপ যোগে শ্বেয়াৰ কৰক, ফেচবুক যোগে শ্বেয়াৰ কৰক এই ভিডিঅ'টো, যাতে প্ৰত্যেকজন ব্যক্তিয়ে বুজি পায় কি হিন্দু কি মুছলমান কি খ্ৰীষ্টান, আমি সকলোৱে এক মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ সমৰ্থ হ'ব লাগিব, আৰু ইনশাআল্লাহ আমি সমৰ্থ হ'ম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত।